আমি আমাৰ জীৱনটোক ইতিবাচক চিন্তাধাৰাৰে আগুৱাই নিবলৈ সততে প্ৰচেষ্টা অব্যাহত ৰাখোঁ আৰু এই প্ৰচেষ্টা কেতিয়াবা বাস্তৱত ৰূপায়িত হয় কেতিয়াবা নহয় আমাৰ জীৱনত কিছুমান অভ্যাসে আমাক সফলতাৰ শিখৰৰ পৰা নমাই আনে আৰু কিছুমান অভ্যাস ত্যাগ কৰিলে সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰোঁ কেতিয়াবা ভাল অভ্যাসসমূহে আমাৰ সাধাৰণ জীৱনটো অসাধাৰণলৈ পৰিণত কৰে বদ অভ্যাস যেতিয়া আমি পৰিত্যাগ কৰোঁ তেতিয়া কষ্ট হয় কিন্তু যিয়ে বদ অভ্যাস ত্যাগ কৰি ভাল অভ্যাসৰ জৰিয়তে জীৱনত ধৈৰ্য ধৰি আগুৱাই যায় সেইজনেই সফলতাৰ প্ৰকৃত সোৱাদ লাভ কৰে কাৰণ যেনেকৈ এটুপ দুটুপকৈ এখন নদী উপনদী বা সাগৰ ভৰি পৰে ঠিক তেনেকৈ আমাৰ জীৱনত বদ অভ্যাসসমূহ ত্যাগ কৰি ভাল অভ্যাস আহৰণ কৰিবলৈ সময় লাগিব একেদিনাই আমি জীৱনৰ সকলো ইতিবাচক দিশ সামৰি সফলতাৰ জখলাত বগাব নোৱাৰোঁ এষাৰ কথা আছে যে আমি আমাৰ ভৱিষ্যতক পৰিৱৰ্তন কৰিব নোৱাৰোঁ কিন্তু আমি আমাৰ অভ্যাসক সলনি কৰিব পাৰোঁ আৰু সেই অভ্যাস বা ইতিবাচক দিশসমূহে আমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব পাৰে আমাৰ জীৱনত কিছুমান বদ অভ্যাসে জীৱনটোক অসন্তুলিত কৰি তোলে আমাৰ লক্ষ্যক পথভ্ৰষ্ট কৰে তাৰ বিপৰীতে ভাল অভ্যাসসমূহে আমাক জীৱনটোক সন্তুলিত ৰূপত ৰাখে আমি যেতিয়া সমাজত প্ৰতিষ্ঠিত লোকসকলৰ জীৱনৰ ওপৰত চকু ফুৰাওঁ তেন্তে প্ৰত্যক্ষ কৰোঁ যে সেই লোকসকলে তেওঁলোকৰ দিনপঞ্জীত কিছুমান ভাল অভ্যাসক অন্তৰ্ভুক্ত কৰিছে গতিকে আপুনিও আপোনাৰ দৈনিক সূচীত অন্তৰ্ভুক্ত কৰক কিছুমান ভাল অভ্যাসক জীৱনত সফলতা কাকনো নালাগে কিন্তু সফলতাৰ জখলা সকলোৱে আৰোহণ কৰিব নোৱাৰে কিন্তু মনত ৰাখিব লগা কথা এই যে অসফলতাই সফলতাৰ মূল মন্ত্ৰ জীৱনত অসফলতাতকৈ ডাঙৰ শিক্ষক একোৱেই নাই কাৰণ যেতিয়ালৈকে আমি জীৱনত অসফলতা লাভ নকৰোঁ তেতিয়ালৈকে আমি সফলতাৰ প্ৰকৃত সোৱাদ লাভ কৰিব নোৱাৰিম গতিকে অসফলতাই আমাৰ অহংকাৰ নেতিবাচক দিশসমূহ আঁতৰ কৰি সফলতাৰে আগবাঢ়ি যাবলৈ পথ প্ৰশস্ত কৰি তোলে জীৱনত সফলতাৰে আগবাঢ়ি যাবলৈ লাগিব নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস যদি জীৱনত আমি কিবা নতুন পদক্ষেপ ল'বলৈ যাওঁ বা প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ তেতিয়া আমি সেই পদক্ষেপক বা প্ৰত্যাহ্বানক অতিক্ৰম কৰি পাৰিম বুলি আগবাঢ়ি যাবলৈ নিজৰ ওপৰত বিশ্বাস লাগিব তেতিয়াহে আমি আমাৰ লক্ষ্যৰ ওপৰত কৰা বিশ্বাসে জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব সদায় ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি যোৱাত সহায় কৰে আমি যেতিয়া ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি যোৱাত এজন মানুহৰ লগত থাকোঁ তেতিয়া সেই মানুহজনৰ ইতিবাচক দিশসমূহে আমাৰ ওপৰতো প্ৰভাৱ পেলায় সকাৰাত্মকভাৱে শাৰীৰিক মানসিক ভাৱনাত্মক সকলো দিশতে প্ৰভাৱ পেলায় লগতে আত্মবিশ্বাস সাহস আন্তৰিক শক্তি সকলো দিশতে সকাৰাত্মকভাৱে প্ৰভাৱ পেলাই জীৱনত বিভিন্ন ক্ষেত্ৰত সহায় কৰিব অন্যহাতে সফলতাৰ অন্যতম মাপকাঠি হৈছে সুস্বাস্থ্য কাৰণ আমাৰ জীৱনটো যদি শক্তিশালী নহয় বা আমি যদি সুস্বাস্থ্যৰ অধিকাৰী নহওঁ তেন্তে আমাৰ মগজুৰ ওপৰত এই স্বাস্থ্যই প্ৰভাৱ পেলায় সুস্বাস্থ্যই আমাক মন প্ৰফুল্লিত কৰি ৰাখে গতিকে আমি পুষ্টিকৰ খাদ্যৰ লগতে শৰীৰৰ কাৰণে উপযোগী জীৱনশৈলীৰ ওপৰত মনোনিৱেশ কৰিব লাগে উল্লেখ্য যে আত্মপ্ৰেৰণা হৈছে জীৱনৰ বিভিন্ন পৰিস্থিতি ঘেলাৰঙে অতিক্ৰম কৰাত অন্যতম গুণ আমি নিজকে যিমান প্ৰেৰণা দিম সিমানেই আমি সফলতাৰ কাষ চাপি যাম ইফালে আমি যেতিয়া প্ৰেৰণা পাওঁ তেতিয়া আমি আমাৰ লক্ষ্যত উপনীত হ'বলৈ অধিক আগ্ৰহী হৈ পৰোঁ গতিকে এই আত্মপ্ৰেৰণাৰ দ্বাৰা আগবাঢ়ি যাওক আৰু মনৰ জোখাৰে সুখী হওক